আপুনি বিশ্বাস কৰক মা হেখেত ক'ত কিয় গুচি গ'ল মই একো নাজানো আপুনি ঠিকেই কৈছে হেখেতে মোক পচন্দ নকৰাহেঁতেন আপোনাৰ সন্মুখত মই এনেকৈ থিয় হৈ থাকিব নোৱাৰিলোহেঁতেন মোক ইমান বেছি মৰম কৰা মানুহজনক মই কেনেকৈ আঁতৰাই পঠিয়াব পাৰোঁ আপুনি নিজেই ভাবি চাওক এবাৰ তোক মই বিশ্বাস নকৰোঁ এতিয়াও সময় আছে ক সঁচা কথাবোৰ কৈ দে কি হৈছিল তহঁত দুটাৰ মাজত ক এজনী মাক হিচাপে মই কথাখিনি জানিব বিচাৰিছোঁ আমাৰো মন নাযায় তোৰ লগত এনেকৈ সদায় লাগি থাকিবলৈ আৰু শুন এইখন ঘৰত তোৰ প্ৰয়োজনীয় কিবা বস্তুৰ ওপৰত যদি চকু পৰিছে তই লৈ যাব পাৰ আমাৰ একো ক'ব লগা নাই কেৱল সনাতন ঘূৰি আহিব লাগে মা এইবোৰ আপুনি হ'ব যিটো সঁচা মই সেইটোৱে কৈছোঁ কেতিয়া কাৰ ক'ত চকু পৰি আছে মই সকলো দেখি আছোঁ ঐ ঠিক হ'বনে এতিয়া আৰু সেইবোৰ কেতিয়াও ঠিক নহয় কাৰণ কিছুমান কথা মনত নেপেলালে নিজৰ কাৰণে ভাল আৰু তই মোক তাইৰ কথা সুধিব নালাগিছিল এই বিৰিনা ঘৰলৈ আহিছে বুলি গম পাইহে মই তোক কথা ক'লোঁ কি বিৰিনা আহিছে অঁ এবাৰ গৈ মাত এষাৰ দি থৈ আহিব পাৰ হেই কি কথা ক'বলৈ আহিছ তাইৰ লগত মোৰ কোনো সম্পৰ্ক নাই আৰু তাই নতুনকৈ জনাৰ মোৰ কোনো ইচ্ছাও নাই কোন বিৰিনা ক'ত থাকে কি কৰে সেইবোৰ এতিয়াৰ পৰা মোৰ কাৰণে অদৰকাৰী কথা কিন্তু আচলতে কি জানো নাৰী জাতিটোৰ ওপৰত মোৰ ভৰসাই নোহোৱা হ'ল অঁ তাৰমানে তোৰ মাৰ ওপৰতো ভৰসা নাই মাৰ কথাটো বেলেগতকৈ বেলেগ কেনেকৈ তেওঁতো এগৰাকী নাৰী ভৰসা নকৰিলে কাকোৱে কৰিব নালাগে অঁ মই মাকো ভৰসা নকৰোঁ কিয় জানো কাৰণ মায়ে দাদাক যিমান ভাল পায় তাৰ তুলনাত মোক আধাও ভাল নাপায় এইবোৰ আনৰ আগত কোৱা কথা নহয় নহয় বিক্ৰম মোৰ আগতে যি কলি আনৰ কাণ চোৱা সুবিধা যাতে নিদিয় আৰু তই যিকেইটা কথা ভাবিছ সম্পূৰ্ণ ভুল ভাবিছ মায়ে তহঁত দুইটাকে সমানেই মৰম কৰে তই চাগে মাৰ মৰমখিনি আদায় কৰিব পৰা নাই যিখিনি সনাতন দাই পাৰিছিল সেইকাৰণে আমাৰ ঘৰলৈ চন্দ্ৰাবক দাদাৰ কাৰণে বিয়া পাতি আনিবলৈ জোৰ দিলে আৰু মোকতো বিৰিনাক বিয়া পাতি আনিবলৈ চিধাই মানা কৰি দিছিলে কি কাৰণত তইতো এইবোৰ কথা মোক কোৱা নাছিলি বিৰিনাৰ মাক বাপেক নথকাৰ বাবে তাতে আকৌ ঘৰখনো তই দীপেন কাইৰ লগত কথা নাপাতিলি কিয় সিটো মোক মদাহী বুলিয়ে নাকচ কৰি দিলে আৰু বিৰিনাই মোক এৰি সেইটো জানো বাৰু তইতো এনেও মদাহীয়ে আৰু এই মদটোৰ কাৰণে তই সকলোৰে অপ্ৰিয় হৈ পৰিছ ইমানখিনি হোৱাৰ পিছতো তই যদি মদটো এৰিব পাৰিলিহেঁতেন আৰে ভাই মদৰ ওপৰতে এতিয়া মোৰ সম্পূৰ্ণ বিশ্বাস আছে ই শেষ হৈ গ'লো নিচা লগাই থৈ যায় গোটেই ৰাতিটো নিচাত ডুবি থাকিব পাৰোঁ পাহৰি থাকিব পাৰোঁ মানুহে মোক কৰা প্ৰতাৰণাবোৰৰ কথা কেনেকৈ নিজৰ ওপৰত খং নুঠাকৈ থাকিব নামত দাদাক হৈ আছো তাইৰ ভালৰ কাৰণে একো এটা কৰিব পৰা নাই না তাইক ঘৰলৈ যাব দিব পাৰিছো না তাইক ঘৰত অকলে থৈ মই গুৱাহাটীলৈ যাব পাৰিছো নোৱাৰোকৈ দিনবোৰ গৈ আছে দীপেন্দা সঠিক সময়ত সঠিক সিদ্ধান্ত নল'লে তোৰ অৱস্থাটো আগৰ দৰে হ'ব মইতো পঢ়াখিনি কৰিয়ে আছো একো এটা মিলি নাহিলে মই কি কৰিম কচোন আগৰ কথাবোৰ বেলেগ আছিল দীপেন্দা তই এটা কথা কচোন তই সেই পুৰণি কথাবোৰ পাহৰিব পাৰিবিনে
মই এতিয়া আহিছোঁ পিছত লগ কৰিম আজি তাই মোৰ মুখে মুখে কথা ক'বলৈ অকণো সংকোচ নকৰিলে সনাতনটো নোহোৱা হোৱাত আমি যিমান অসহায় হৈ পৰিছোঁ তাইৰ মনত কিন্তু সনাতনৰ প্ৰতি অকণো দুখ দেখা নাপালোঁ দৰকাৰী সময়ত বস্তু এটা বিচাৰি নাপাওঁ হেৰি কি বিচাৰিছেনো মোৰ ঔষধ কেইটা চুগাৰৰ নে প্ৰেছাৰৰ দুইটাৰে ইয়াতো দেখোন এটাও নাই ৰ'ব এয়া লওক মই পাহৰিছিলোঁ ঔষধখিনি ইয়াতে থৈছিলোঁ বুলি দৰকাৰী বস্তুবিলাক পাহৰিছা আৰু অদৰকাৰীবিলাক ইয়াত লুকুৱাই থৈছে তোমাৰো যে কাৰবাৰ নহয় কি অদৰকাৰী বস্তু থৈছিলোঁ এইখিনি আমি বিয়াত চন্দাক দিয়া গহনা আকৌ সেইকাৰণেতো সুধিছোঁ ইয়াত কিয় এইখিনি তাইক সনাতনেহে দিছিল আমাৰ সনাতনে যেতিয়া তাৰ ওচৰত নাই এই গহনাখিনিৰে তাই কি কৰিব সেইকাৰণে মই লৈ আহিলোঁ তোমালোকৰ এই কাণ্ডবোৰ বন্ধ কৰিব লাগিব কিয় তেনেকৈ ক'লে তোমালোকৰ এইবোৰ দেখি দেখি মোৰ অসহ্য লাগি গৈছে সহ্য কেনেকৈ কৰিবহে তাই আজি মোৰ মুখে মুখে হ'ব মোক ক'ব নালাগে নুশুনে কিয় তাই হেনো আমাৰ কোনো কথাই অমান্য কৰা নাই অঁ ঠিকেই কৈছে তাই মই সনাতনৰ কথা উলিয়াওঁতে তাই এনেকুৱা ভাও কৰি দেখুৱালে যে তাইৰ নিচিনা সতী সাবিত্ৰী এইখন সংসাৰত আৰু কোনোৱেই নাই মই নোৱাৰা হৈ পৰিছোঁ বুজিছে পাৰে যদি আপুনিয়ে কিবা এটা কৰক মই কি কৰিম তুমিতো কৰিবলগীয়াখিনি কৰিয়ে আছা তেনেকৈ কিয় কৈছে কিন্তু উপায় এটা ভাবিবৰ হ'ল মানে মানে আৰু কি কোনোবাই যদি মূল্যৱান সামগ্ৰীবোৰ মনে মনে লুকুৱাই থয় তাকো আনৰ পৰা তেন্তে অপৰাধৰ শাস্তিৰ লগতে কিছুমান বদনামো পায় নাপায় শুন ডাঙৰক ওলোটাকৈ কথা ক'ব নাপায় ককাই তোৰ ভালৰ কাৰণেহে কৈছে দেউতাই মোলৈ একো নানে বুলি মোৰ লগত নেখেলে বুলি কিয় ক'ব কোৱাচোন দেউতা আহিলে মই চব কৈ দিম দেউতাই ঘূৰি অহা আশালৈ মই ধৈৰ্য ধৰি এইবোৰ সহ্য কৰি আছো তইনো কি বুজিবি তোকো মোৰ পৰা আঁতৰ কৰিবলৈ তেওঁলোক উঠি পৰি লাগিছে মা আইতাই আমাৰ ৰুমৰ পৰা তোমাৰ খাৰু আঙঠি লৈ গৈছে মোক দেখাৰ লগে লগে সেইখিনি লুকুৱাই ইয়াৰ পৰা গুচি গৈছে কিয় লৈ গৈছে মা আইতাক সেইখিনি মই থৈ দিবলৈ কৈছো তই সেইবোৰ মন কৰি থাকিব নালাগেচোন ৰ মই তোলৈ কিবা খোৱা বস্তু লৈ আহোঁ হেৰি শুনকচোন মোক মাতিছে নেকি চাওঁ অকণমান আহকচোন
এইজন আকৌ কোন চন্দাৰে চিনাকি চাগে ইমানকৈ কি কথা পাতিছে ৰক্তিম আৰু ইয়াত চন্দ্ৰাক ই কেনেকৈ চিনি পায় বিৰিনাক নিবলৈ ইয়ালৈ আহিছে নে অইন কিবা কাৰণত চন্দ্ৰা মা কিবা ক'ব কাৰ লগত কথা পাতি আছিলি ক সনাতনক যে লুকুৱাই থৈছ ভালকে কথাখিনি কৈ থৈ আহিছ মা তেওঁ আচলতে হ'ব তই সেই ল'ৰাটোক কথাখিনি কেনেকৈ বুজাই আছিলি আৰু তোৰ কথা শুনি সি যেনেকৈ হয় ভৰ দি আছিল মই চব দেখি আছিলোঁ মা আপুনি মোক সন্দেহ কৰিছে নেকি তোৰ ওপৰত মোৰ আগৰ পৰাই সন্দেহ আছিল সেই সন্দেহটো আজি বিশ্বাসত পৰিণত হ'ল তোৰ চৰিত্ৰৰ ৰোমান মই বহু আগতেই পাইছিলোঁ কেৱল প্ৰমাণ নথকাৰ কাৰণে মা মই চৰিত্ৰহীন নহয় আপুনি মোক মিছাতে সন্দেহ কৰিছে সেই মানুহজনক মই চিনি নাপাওঁ তোৰ চৰিত্ৰৰ ৰোমান মই বহু আগতেই পাইছিলোঁ কেৱল প্ৰমাণ নথকাৰ কাৰণে মা মই চৰিত্ৰহীন নহয় আপুনি মোক মিছাতে সন্দেহ কৰিছে সেই মানুহজনক মই চিনি নাপাওঁ কথা ক'ব আহিছ অচিনাকি মানুহ এটাৰ লগত তই ইমান সময় কথা পাতিলি ফাঁকি আনক দিবি মোক নহয় মা মই সঁচাকৈ মানুহজনক চিনি নাপাওঁ মই কেৱল তেওঁ সোধা প্ৰশ্নৰ উত্তৰ দিছিলোঁ কেনেকুৱা প্ৰশ্ন এখেতৰ বিষয়ে কি সুধিছিল এখেত যে ইমান দিনে নাইকিয়া হৈ আছে সেই বিষয়ে তই কি বুলি ক'লি এখেতৰ যে এতিয়ালৈকে এটা খা খবৰ নাই সেই বিষয়ে সকলো কথা কৈ দিলোঁ আৰু তেওঁ ক'লে তেওঁ হেনো আমাৰ এওঁৰ পুৰণি চিনাকি হয় নেকি অচিনাকি মানুহটোৰ আগত তোৰ গিৰিয়েৰটো নোহোৱাৰ খবৰটো বৰ গৌৰৱেৰে দি থৈ আহিলি কিন্তু এইখন ঘৰত আজিলৈকে কোনো অচিনাকি মানুহে মুখ মাতি কথা সুধিবলৈ সাহস কৰা নাছিল কিন্তু তোৰ ক্ষেত্ৰত আজি এইটো সম্ভৱ হ'ল তোমাৰ লগত থকাৰ ইচ্ছা মোৰ নাম মাত্ৰও নাই তুমি এজন মিছলীয়া মানুহ মোৰ লগত স্বামী স্ত্ৰীৰ সম্পৰ্ক ধৰি ৰাখিবলৈ তই যাব নালাগে মোৰ কেয়াৰ টেকাৰ হিচাপে তোক নিবলৈ আহিছোঁ তুমি নিজকে ভাবিছা নেকি মই তোমাৰ মতে চলিম নচলো সমাজক সাক্ষী কৰি মোক বিয়া পাতি আনিছিলা নহয় এতিয়া এই সমাজখনে তোমাৰ এইবোৰ আচৰণ বিচাৰ কৰিব সমাজে বিচাৰ কৰিবলৈ গোচৰ কোনে দিব তোৰ ককায়েৰে সাহস আছে সিমানখিনি তোৰতো নাই তোৰ ককায়েৰো মোৰ বিৰুদ্ধে গোচৰ দিবলৈ ইমান কোনো সাহস নাই মোৰ মুখ খুলিব লাগিলে তোমাৰ এই মুখা পিন্ধা চেহেৰাটো সকলোৰে আগত ধৰা পৰি যাব ভুলতো যদি এনেকুৱা ভুল কৰ তই কি কৰিবা মোক মাৰি পেলাবা এনেকুৱা শাস্তি দিম বিয়াহৰ পানীকণ খাবলৈ কেকাই ফুৰিব লাগিব দম্ভালি মৰা কথাবোৰ এৰা ৰক্তিম এতিয়াও সময় আছে সলনি হৈ যোৱা চুপ একদম চুপ উশাহ ল'বলৈ সময় নাপাবি তই
ঢোৰা সাপৰ ফুচফুচনি বেলেগক দেখাবা